हेलो फ्रेंड्स আজি মই লৈ আহিছো খুবে এটা টেস্টি মাছৰ মাথাৰ ৰেচিপি আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাব ইয়াৰ বাবে মই কেপিছমান মাছৰ মাথা লৈছো আপোনালোকে মাছৰ মাথাৰ পৰিমাণটো প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব লগতে অলপমান ৰঙলাও আৰু এটা মিডিয়াম সাইজৰ আলু এনেদৰে কাটি লৈছো ইয়াৰ লগতে এটা মিডিয়াম সাইজৰ পিয়াজ কেইটামান কেঁচা জলকীয়া আৰু খুন্দি লোৱা আদা নহৰু এচামুচ লৈ লৈছো এতিয়া কেৰাহীত তেল গৰম হোৱাত প্ৰথমতে নিমখ হালধি সানি মাছৰ মাথা কেপিছ ফ্ৰাই কৰি লম আপোনালোকে যদি এনেদৰে মাছৰ মাথা ৰান্ধি খোৱা নাই তেনেহলে এবাৰ এই ৰেচিপিটো ট্ৰাই কৰিবচোন খাবলৈ খুবেই ভাল লগা হয় আৰু যদিহে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে আশা কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব এয়া মাথা কেপিছ ফ্ৰাই কৰা প্ৰায় হৈ গৈছে আৰু এতিয়া মই এখিনি ভালদৰে নমাই লম আৰু একেখিনি তেলতে আধা চামুচ পাঁচফোৰণ দিছো আৰু লগতে কেঁচা জলকীয়া কেইটাও দি লৈছো ইয়াৰ লগতে কাটি লোৱা পিয়াজ আৰু খুন্দি লোৱা আদা নহৰুখিনিও দি লৈছো আৰু ভালদৰে গুটেখিনি ৰঙচুৱা কালাৰ অহালৈকে ভাজি লম ইয়াত এতিয়া কাটি লোৱা ৰঙলাও আৰু আলুখিনিও দি লৈছো আৰু ভালদৰে গুটেখিনি মিক্স কৰি লম ইয়াত এতিয়া সোৱাদ অনুযায়ী অলপমান নিমখ দিছো আৰু লগতে আধা চামুচ হালধি পাউডাৰো দি লৈছো নিমখৰ পৰিমাণটো সম্পূৰ্ণ আপোনালোকে সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব আৰু ভালদৰে গুটেখিনি মিক্স কৰি পুনৰ অলপমান সময়ৰ কাৰণে ভাজি লৈছো ইয়াত এতিয়া আধা চামুচ জিৰা পাউডাৰ দিছো আৰু লগতে আধা চামুচ ৰেড চিলি পাউডাৰো দি লৈছো আৰু ভালদৰে মিক্স কৰি পুনৰ আকৌ অলপমান সময়ৰ কাৰণে ভাজি লৈছো এখিনি ভজা প্ৰায় হৈ গৈছে আৰু ইয়াত মই এতিয়া অলপমান পানী এড কৰিছো আৰু ভালদৰে এখিনি এতিয়া 15 মিনিট মান সময়ৰ কাৰণে সিজিবৰ কাৰণে ৰাখি দিছো এয়া চাওক লাহে লাহে ৰঙলাও আৰু আলুখিনি সিজিবলৈ আৰম্ভ কৰিছে ইয়াত এতিয়া মই ফ্ৰাই কৰি ৰখা মাছৰ মাথা কেপিছ দি লৈছো আৰু এখিনি এতিয়া ভালদৰে অলপমান ভাঙি দিম যাতে ধুনিয়াকে গুটেখিনি মিক্স হৈ যায় আৰু এনেদৰে বনোৱা সবজিখন খাই কোনে কোনে ভাল পায় এবাৰ কমেন্ট কৰি জনাবচোন মই কিন্তু খুবেই ভাল পাওঁ খাই এখিনি এতিয়া পুনৰ 10 মিনিট মান সময়ৰ কাৰণে আকৌ সিজিবৰ কাৰণে ৰাখি দিছো এয়া চাওক আমাৰ সবজিখন প্ৰায় ৰেডি হৈ গৈছে আৰু ভালদৰে পুনৰ মিক্স কৰি লৈছো এয়া চাওক ভালদৰে গুটেখিনি সিজি গৈছে আৰু এতিয়া অকনমান সময়ৰ কাৰণে গেছৰ ওপৰত ৰাখিলে সবজিখন ৰেডি হৈ পৰিব এয়া চাওক আমাৰ খুব সহজতে বনোৱা মাছৰ মাথাৰ সবজিখন ৰেডি হৈ গ'ল আশা কৰিলো আপোনালোকে ভিডিওটো ভাল পালে যদিহে ভিডিওটো চাই ভাল পালে তেনেহলে ভিডিওটো লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব